গুড মৰ্নিং বন্ধুসকল, আজি বহুত দিনৰ পিছত নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আপোনালোক কেনে আছে বাৰু? আশা কৰোঁ সকলো ভালেই আছে। আৰু আজি হৈছে গৰু বিহু। ভাবিলোঁ আমাৰ গাঁৱৰ পৰা এটা ভিডিঅ' বনাওঁ, গৰু বিহুৰ পৰিৱেশ লগতে আমাৰ ঘৰৰো পৰিৱেশখিনি দেখাওঁ। সেয়েহে ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ। মোৰ তৰফৰ পৰা সকলোলৈকে গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মোৰ চেনেলটোত যদি নতুন কোনোবা আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ ঘৰৰ পিছফালৰ পথাৰখনৰ পৰা। দেখিছে কিমান ধুনীয়া, গতিকে চাই থাকক ভিডিঅ'টো। ধন্যবাদ। কুলি চৰাই মিঠা মাতটোৰেই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এয়া আমাৰ চোতালত ফুলি থকা বহাগৰ বতৰা লৈ অহা শিৱৰ প্ৰিয় ফুল নীলকণ্ঠ। মাৰ হাতৰ পৰশত জীপাল হৈ থকা এইজোপা ইমপেচন, পদূলিত আমোল মোলাই থকা এয়া খৰিকাজাই। সঁচাকৈয়ে বহাগ বৰ ধুনীয়া। কপৌ খৰিকাজাই নয়নতৰাৰে ধুনীয়া হৈ থকা বহাগ নিজেই এটা বৰ ধুনীয়া ঋতু। পুনৰবাৰ আপোনালোকলৈ বিহুৰ হিয়া ভৰা শুভেচ্ছা দিলোঁ। এয়া গৰু বিহুৰ পৰম্পৰা, চাট বনাইছে দেউতাই। মাহ হালধিৰে গৰু গা ধুওৱা হ'ব, এয়া মই শুনিলোঁ ধুনীয়াকৈ। এইজনী আমাৰ ঘৰৰ একমাত্ৰ গৰু, নামটো হৈছে মিনি। এইজনী আমাৰ অতিকৈ মৰমৰ আৰু বহুত দুষ্ট, নামটো হৈছে চেজুকা। তাইকো অলপ নিয়মটো কৰি দিলোঁ। আৰু এইজনী জিলমিল, তাইৰ পোৱালিটো, তাইকো অলপ নিয়মটো কৰি দিলোঁ। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হ বৰ বৰ গৰু। এয়া আমি পুখুৰীটোৰ ওচৰতে বান্ধি গৰুজনীক এনেকৈয়ে গা ধুৱালোঁ। এয়া মায়ে আমাৰ কাৰণে জেতুকা চুচিছে। এতিয়া আমি আহিছোঁ আমৰলি পৰুৱাৰ টোপ ভাঙিবলৈ। लेकिन यहाँ पर कोई दिखाई नहीं दे रहा है। एक এইখন ऊपर है, হৈছে আমাৰ ঘৰৰ ऊपर ওচৰৰ वो है ना, পথাৰ। ऊपर डांगा डांगा। গৰু বিহুৰ দিনা আমৰলি পৰুৱাৰ টোপ খোৱাটো এটা পৰম্পৰা। বিশ্বাসমতে আমৰলি পৰুৱাৰ টোপ খালে বছৰটোলৈ মানুহৰ গাত সৰু আইকে ধৰি বিভিন্ন বেমাৰ নহয়। গতিকে পিঁয়াজৰ লগত আমৰলি পৰুৱাৰ সোৱাদ কেনেকৈ বা পাহৰোঁ, নহয়নে? আমৰলি পৰুৱা খাবলৈ বৰ ভাল, কিন্তু যেতিয়া বাঁহটো ভঙা হয়, পৰুৱাকেইটাই যিকেইটা আক্ৰমণ কৰে। পথাৰলৈ আহি অলপ আৱেগিক হৈ পৰিলোঁ। এইটো চিনি পাইছেনে বাৰু? এইটো হৈছে বহত গছৰ গুটি। আৰু এইটো আমি LP স্কুলত থাকোঁতে ফলি মোহাৰিবলৈ ব্যৱহাৰ কৰিছিলোঁ। খুব ভাল লাগে, এইটো এটা বেলেগ আৱেগ। আৰু আমৰলি পৰুৱাৰ টোপ খাবলৈ যিমান ভাল, ইয়াক চাফা কৰা সিমান টান। কিন্তু দেখিছেনে কিমান একতা আছে সিহঁতৰ মাজত।
Sorry. Sorry. Ayo! Dile. Purwai dile. এই বহাগ সোমালে যেতিয়া ঢেকীয়াৰ সোৱাদ কেনেকৈ পাহৰোঁ। বহাগৰ পৰা ঢেকীয়া খাবলৈ ভাল হয়, আপোনালোকে খাব পাৰে। পুদিনাৰ লগত আম টেঙাৰ চাটনি খোৱাৰ বতৰ। কঁঠালৰ মুচি, ঢেকীয়া, শাক ভাজা, আমৰলি পৰুৱাৰ টোপ আৰু পিঁয়াজ, পানী দিয়া ভাত। ইয়াৰ সোৱাদ কেনেকৈ পাহৰিম, নহয়নে? দুহাতত জেতুকা বান্ধি ল'লোঁ। মই এনেকৈ জেতুকা বান্ধি খুব ভাল পাওঁ, এনেকৈ বান্ধি লৈ পলিথিনেৰে মেৰিয়াই। জেতুকা নিজেই সেউজীয়া অথচ পতাত পিহি হাতত লগালে হয় ৰঙা। মোৰ এই হিয়াখনি জেতুকাৰ পাতৰ দৰে ৰঙা, সেউজীয়া বৰণেৰে ঢকা। কাৰ কবিতা বাৰু এইটো? আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব। এয়া মোৰ হাতত কাঢ়াকে জেতুকাৰ ৰং, জেতুকাৰ গোন্ধ। বছৰটোলৈ ছালৰ বেমাৰ নোহোৱাৰ বাবে। এয়া আমাৰ চোতালত প্ৰথমটো কণ কণ মইনাহঁতৰ বিহু। লাহে লাহে এই বস্তুটো বিলুপ্ত হৈ গৈছে, আজিকালি নেদেখাই হ'লোঁ। নিজকে সৌভাগ্যৱান অনুভৱ কৰোঁ যে এনেকুৱা এটা পৰিৱেশৰ মাজত এতিয়াও মই থাকিব পাইছোঁ। আশীৰ্বাদ আমি আমাৰ জীৱনত অৰ্জন কৰা আটাইতকৈ ডাঙৰ বস্তু। এয়া আমাৰ চোতালত। দুহাতত জেতুকা পোলাই এতিয়া আমি আহিছোঁ নাহৰ পাত বিচাৰি। মোৰ লগত আহিছে এইজনী অম্বিকা। চাই এইফালে চাই দিয়া। কি বিচাৰি আহিছা কৈ দিয়া। নাহৰ পাত। অঁ বহাগতে আহিবি চেনাই ধন, খোপাতে এপাহি কপৌ ফুল দিবলে। বহাগতে 100 এবিধ শাকেৰে গৰু বিহুৰ দিনাখন খোৱাৰ নিয়ম। হাঁহৰ কণীৰ লগত 100 এবিধ শাকৰ জুতি আৰু বিশ্বাস কৰা হয় এনেকৈ খালে বছৰটোলৈ বেমাৰ নহয়। গধূলি মাখিয়তী, দীঘলতি, তুঁহগুৰি আৰু বিহ লঙতিৰে এনেকৈ গৰু অহা সময়ত জাক দিয়া হয় আৰু পিঠা খাবলৈ দিয়া হয় আৰু মৰাপাতৰ পঘাৰে গৰু বন্ধা হয়। দেৱদেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ, বাত বৃষ্টি হৰং দেৱ বাসুদেৱ নমস্তুতে। নাহৰ পাতত লিখা এই মন্ত্ৰফাঁকি ঘৰৰ দুৱাৰদলিত অঁৰা হয়। বিশ্বাস কৰা হয় যাতে বছৰটোলৈ ধুমুহা বজ্ৰপাতে আমাক ৰক্ষা কৰিব পাৰে। এইটো এটা জনবিশ্বাস, বহুত দিনৰ পৰা চলি আহিছে। ৰাতিলৈ 100 এবিধ শাকেৰে, 100 এবিধ নহ'ল যদিও 50 বিধ হৈছে হাঁহ কণীৰ লগত আঞ্জা, কঁঠালৰ মুচি আৰু গৰু চাটৰ বস্তুৰে খোৱা খাদ্য। ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভাল পাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।